সরকারি টয়লেটৰ পইচা নোপোৱা সকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে আপুনি আপোনাৰ একাউণ্টটো ভেৰিফাইড কৰিব লাগিব অতি সোনকালে যদি আপুনি আপোনাৰ একাউণ্টটো ভেৰিফাইড নকৰে তেন্তে আপুনি আপোনাৰ একাউণ্টত পইচাখিনি লাভ নকৰিব সেইকাৰণে আপুনি টয়লেটৰ পইচাখিনি পাবলৈ অতি সোনকালে আপোনাৰ একাউণ্টটো ভেৰিফাইড কৰিব লাগিব আৰু কেনেকৈ কৰিব পাৰিব মই ইয়াত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব ভিডিঅ'টো অলপ দীঘল হ'ব কিন্তু যদি আপুনি শেষলৈকে চাই তেন্তে আপোনালোকে নিশ্চয় বুজি পাব আৰু আপুনি আপোনাৰ একাউণ্টত পইচাখিনি লাভ কৰিব পাৰিব প্ৰথম মই আপোনালোকক ইয়াত দেখুৱাইছো ইয়াত আপুনি চাব পাৰিব এপ্লিকেশ্যন ষ্টেটাছ আপুনি এটা মোবাইল নম্বৰ জৰিয়তে যিমান ফৰ্ম সাবমিট কৰিছিল ইয়াত গোটেইখিনি হিষ্টৰী আহিব ইয়াৰ পৰা আপুনি চাব পাৰিব শেষত দিছে ট্ৰেক ষ্টেটাছ ইয়াত ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত প্ৰথম অপচন ৰখি যায় সকলো এতিয়া আপুনি চাব পাৰিব মই ইয়াত আপোনাক এখন ফৰ্মৰ ষ্টেটাছ দেখুৱাইছো আৰু এই ফৰ্মখন আপুনি চাব পাৰিব ইয়াত দিছে 7/7/2023 চনত মই এই ফৰ্মখন সাবমিট কৰিছিলো কিন্তু আজিলৈকে প্ৰথম অপচনত ৰখি গৈছে মই এতিয়ালৈকে পইচাখিনি পোৱা নাই এতিয়া যদি আপোনাৰ প্ৰথম অপচনত ৰখি গৈছে তেন্তে আপোনাক একাউণ্টটো ভেৰিফাইড কৰিব লাগিব আপুনি আপোনাৰ টয়লেটখন ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব লাগিব যদি আপোনাৰ এনেকুৱা প্ৰথম অপচনত ৰখি গৈছে তেন্তে আপোনাক ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব লাগিব আৰু যিসকলৰ ইয়াত ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে ষ্টেটাছটো সেইসকলে অতি সোনকালে একাউণ্টত পইচাখিনি লাভ কৰিব কিয়নো সেইসকলৰ নামটো অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে আপুনি আপোনাৰ একাউণ্টত পইচাখিনি অতি সোনকালে লাভ কৰিব পাৰিব যদি ইয়াত আপোনাৰ ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে আৰু যিসকলৰ লিষ্টত নাম ৰিজেল্ট আহিছে সেইসকলৰো ইয়াত ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে এতিয়া যদি লিষ্টত আপোনাৰ নামটো ৰিজেল্ট আহিছে তেন্তে ইয়াত ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইব আৰু যদি লিষ্টত আপোনাৰ নামটো আপডেট হৈছে আৰু ইয়াত যদি ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে আপোনাৰ তেন্তে আপুনি আপোনাৰ একাউণ্টত পইচাখিনি লাভ কৰিব অতি সোনকালে আপোনাক চিন্তা কৰিব নালাগে আপুনি কেইদিনমান ৱেইট কৰক তাৰ পাছত আপুনি পইচাখিনি লাভ কৰিব তাৰ পাছত মই আপোনালোকক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমত মই আপোনালোকক যোৱা ভিডিঅ'ত দেখুৱাইছিলো কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰিব বহুতে কমেণ্টত কৈছে যে মই পইচাখিনি পোৱা নাই মোৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে মোবাইল নম্বৰ লিংক আছে তাৰ পাছত OTP নাহে ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাই এতিয়া মই কেনেকৈ চেক কৰিব পাৰিম যে মোৰ একাউণ্টত পইচাখিনি সোমাইছে নেকি এতিয়া চাওক আপোনাৰ একাউণ্টত পইচাখিনি সোমা নাই সেইকাৰণে ইয়াত ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে এতিয়া যদি আপোনাৰ এনেকুৱা ষ্টেটাছটো প্ৰথম অপচন ৰখি গৈছে আৰু ডেবিটিত যদি আপোনাৰ ইয়াত ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে তেন্তে আপুনি ৱেইট কৰিব লাগিব নহলে আপুনি আপোনাৰ পঞ্চায়তত গৈ আপুনি ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব লাগিব এতিয়া আপোনালোকে ফিজিক্যাল ভেৰিফিকেশ্যনটো কেনেকৈ কৰিব পাৰিব মই ইয়াত আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ একাউণ্টটো কেনেকৈ ভেৰিফাইড কৰিব লাগিব যদি আপুনি 2022 চনত বা 2023 চনত যদি আপুনি প্ৰথমতে আবেদন কৰিছিল আৰু এতিয়ালৈকে যদি আপুনি পইচাখিনি লাভ কৰা নাই তেন্তে আপুনি অতি সোনকালে এই ফৰ্মখন জমা দিয়ক মই আপোনালোকক ইয়াত এখন ফৰ্ম দিম ইয়াত আপুনি চাব পাৰিব প্ৰথম দি আছে বেনিফিচিয়াৰী পাৰ্টিকুলাৰ্ছ ফৰ ইণ্ডিভিজুৱেল হাউছহোল্ড লেটিন IHL স্কিম আণ্ডাৰ স্বচ্ছ ভাৰত মিছন দি আছে ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পাছত প্ৰথম আপুনি চাব পাৰিব ইয়াত দিছে নেম অফ এপ্লিকেণ্ট ইয়াত আপুনি আপোনাৰ নামটো লিখিব লাগিব আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব কেনেকৈ এই ফৰ্মখন লাভ কৰিব পাৰিব মই আপোনালোকক 100% দি দিম এই ফৰ্মখন আৰু আপোনালোকক জনাই দিম যে আপোনালোকে এই ফৰ্মখন ক'ত পাব আৰু আপোনালোকে ক'ত গৈ জমা দিব লাগিব ইয়াত মই আপোনালোকক সম্পূৰ্ণ জনাই দিম আপুনি ভিডিঅ'টো শেষলৈকে চাব প্ৰথম ইয়াত আপোনাৰ নামটো লিখিব পাছত দি আছে জেন্ডাৰ ইয়াত পুৰুষ হলে আপুনি মেল লিখিব আৰু মহিলা হলে আপুনি ফিমেলটো লিখিব পাছত দি আছে ফাদাৰ হাজবেণ্ড নেম ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব আৰু মহিলাৰ নামত যদি আপুনি টয়লেটখন এপ্লাই কৰিছিল তেন্তে হাজবেণ্ডৰ নামটো ইয়াত লিখিব পাছত তলত আহিব ইয়াত আছে মোবাইল নম্বৰ ইয়াত আপোনাৰ মোবাইল নম্বৰটো লিখিব পাছত ইমেইল আইডি যদি আপুনি আবেদন কৰাৰ সময়তে দিছিল তেন্তে আপুনি ইয়াত লিখিব আৰু যদি দিয়া নাই তেন্তে আপুনি অপচনেল আছে এইটো এৰিব পাৰে পাছত দি আছে ৰেচিডেন্টেল এড্ৰেছ ইয়াত আপুনি আপোনাৰ কমপ্লিট ঠিকনাখিনি লিখিব পাছত 7 নম্বৰত দি আছে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট যদি আপুনি আগতে টয়লেট পাইছিল তেন্তে ইয়াত আপুনি ইয়েছ লিখিব আৰু যদি আগতে আপুনি টয়লেট পোৱা নাই আপুনি নতুনকৈ আবেদন কৰিছিল তেন্তে ইয়াত আপুনি ন লিখিব পাছত আপুনি চাব পাৰিব ইয়াত আছে আধাৰ লিংক ট্ৰান্সফাৰ অফ ইনসেন্টিভ দি আছে ইয়াত আপুনি এই অপচনটো ইয়েছ কৰিব পাছত 9 নম্বৰত দি আছে আধাৰ নম্বৰ ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো লিখিব পাছত দি আছে বেংক একাউণ্ট ডিটেইলছ এতিয়া আপুনি আপোনাৰ বেংক একাউণ্টৰ সম্পূৰ্ণ ডিটেইলছখিনি দিব লাগিব ইয়াত আপুনি কিবা ভুল নকৰিব পাছত প্ৰথম দি আছে নেম অফ বেংক ইয়াত আপোনাৰ বেংকৰ নামটো প্ৰথম লিখিব পাছত দি আছে বেংক সিটি বেংকখন কোনখন সিটিত আছে ইয়াত আপুনি লিখিব পাছত দি আছে বেংক ব্ৰাঞ্চ নেম ইয়াত ব্ৰাঞ্চখনৰ নামটো লিখিব পাছত দি আছে IFSC কোড ইয়াত আপোনাৰ একাউণ্টৰ IFSC কোডটো ইয়াত লিখিব পাছত দি আছে একাউণ্ট নম্বৰ ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো লিখিব পাছত দি আছে কনফাৰ্ম একাউণ্ট নম্বৰ আকৌ আপোনাৰ একাউণ্ট নম্বৰটো কনফাৰ্ম কৰিব ইয়াত আকৌ লিখিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে পাছবুক ফাৰ্ষ্ট পেজ স্কেন এণ্ড কপি দি আছে আপুনি টয়লেট এপ্লাই কৰাৰ সময়তে যিখন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখনৰ যিখন পাছবুক আছে সেই পাছবুকখনৰ প্ৰথম পৃষ্ঠা আপুনি যিখন পেজত আপোনাৰ ফটো কপি আছে সেই ফটো কপি টকা পেজখন আপুনি যিকোনো এখন কম্পিউটাৰ দোকানত গৈ আপুনি প্ৰিন্ট আউট কৰিব সেইখন আপুনি ফটো মাৰি আপুনি জেৰক্স কৰিব জেৰক্স কৰাৰ পাছত আপুনি চাব পাৰিব লগতে আপুনি দুখন পাছপোৰ্ট সাইজ ফটো আপোনাৰ লৈ ইয়াৰ লগতে আপোনাৰ আধাৰ কাৰ্ড বেংক পাছবুক আৰু ইয়াৰ লগতে আপোনাৰ দুখন পাছপোৰ্ট সাইজ ফটো লৈ এই ফৰ্মখন আপুনি সুন্দৰকৈ ফিল আপ কৰি মই ইয়াত আপোনালোকক যেনেকৈ দেখুৱাইছো ঠিক তেনেকৈ আপোনালোকে ফৰ্মখন সুন্দৰকৈ ফিল আপ কৰি আপুনি অতি সোনকালে আপোনাৰ পঞ্চায়তত গৈ আপুনি জমা দিয়ক পঞ্চায়তত গৈ জমা দিয়াৰ পাছত আপোনাৰ নামটো ভেৰিফাইড সাকসেসফুল হৈ যাব আপোনাৰ একাউণ্টটো ভেৰিফাইড সাকসেসফুল হৈ যাব সিহঁতে আপোনাৰ ফিজিক্যাল ভেৰিফিকেশ্যনটো কৰি ল'ব আৰু যদি আপোনাৰ ঘৰত আহি সিহঁতে ফিজিক্যাল ভেৰিফিকেশ্যনটো কৰিছে তেন্তে আপোনাক এই ফৰ্মখন দিব নালাগে আৰু যদি আপুনি পইচাখিনি এতিয়ালৈকে লাভ কৰা নাই আৰু আপোনাৰ ঘৰত আহি ফিজিক্যাল ভেৰিফিকেশ্যনটো কৰা নাই তেন্তে আপুনি অতি সোনকালে গৈ এই ফৰ্মখন আপোনাৰ পঞ্চায়তত গৈ জমা দিয়ক লগতে আপোনাৰ পাছপোৰ্ট সাইজ দুখন ফটো ইয়াৰ লগতে আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুকখনৰ প্ৰথম পৃষ্ঠা এই দুখন ডকুমেণ্টছ আৰু লগতে আপোনাৰ পাছপোৰ্ট সাইজ দুখন ফটো এইখিনি লৈ আপুনি আপোনাৰ পঞ্চায়তত গৈ অতি সোনকালে আপোনালোকে জমা দিয়ক আপুনি অতি সোনকালে পইচাখিনি লাভ কৰিব পাৰিব আৰু এই ফৰ্মখন আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক পাই যাব মোৰ সেই লিংকত ক্লিক কৰি আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰিব তাত মই এই ফৰ্মখন দি দিম তাৰ পৰা আপোনালোকে এই ফৰ্মখন পাই যাব সো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব কিবা অসুবিধা হ'লে নিশ্চয় মোক কমেণ্টত জনাব সো ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'ত এইখিনি আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব